Hi guys, এয়া মই বুটা বাচিছোঁ। এয়া এটা চাইডে গুঠি থৈছোঁ আৰু এটা চাইডে গুঠিম আৰু আপোনালোকক দেখাই দিম কেনেকৈ গুঠিব লাগে। অতি সহজতে গুঠিব পাৰিব আপোনালোকে। চাদৰখন এনেকৈ সমানকৈ বিচনাত থ'লেও হ'ব, টেবুলখন থ'লেও হ'ব। মই টেবুলত থৈছোঁ বাহিৰত, ভিতৰত অকণমান আন্ধাৰ হৈ আছে। আৰু চাদৰখন এনেকৈ পিছলি নাহিবৰ কাৰণে এনেকৈ গধুৰ বস্তু এটা দি ল'ব। মই এনেকৈ পুতলা এটাই দি লৈছোঁ। তাৰপিছত এনেকৈ বেজিটো এনেকৈ সূতাডাল ধুনীয়াকৈ সোমোৱাই ল'ব। দুই পাক দি 3 পাক আপোনাৰ নিজৰ কথা। তাৰপিছত নেচাটো কাটি এনেকৈ সূতা আপুনি কি কালাৰ দিয়ে এনেকৈ কাটি ল'ব সমানে। জোখৰ নেচাটো কাটি এনেকৈ মিলাই ল'ব। আৰু সূতাটো কম বেছি নিজৰ লগত কথা। মই মোৰ শাহুমাৰ কাৰণে বনাইছোঁ কাৰণে সূতাটো কমাই পেলাই বেছি ডাঙৰকৈ নিদিওঁ। গেপটো ডিষ্টেঞ্চটো আপোনালোকে স্কেলেৰে মাপি ল'ব পাৰে বা আঙুলি দুটাৰ দি হিচাপ কৰি 2টা আঙুলি দি বা 3টা আঙুলি গেপ দি আপোনাৰ নিজৰ ইচ্ছামতে কৰি ল'ব। তাৰপিছতে এনেকৈ পাৰ কৰি বেজি দি গাঁঠি মাৰি দিব। গাঁঠি মই 3টা গাঁঠি দিওঁ, আপোনালোকে বেছি দিব পাৰে বা এটাও দি থ'ব পাৰে। তাৰপিছত ওপৰেদি সূতাখিনি এনেকৈ লৈ আহিব। এনেকৈ আনি এনেকৈ গাঁঠি মাৰি দিব। গাঁঠিটো টাইট হ'ব যিমানেই ভাল হয়। মই এনেকৈ 2টা গাঁঠি দিওঁ, এনেকৈ বেছি দিবও পাৰে। সূতাটো এনেকৈ সূতাখিনি পিছফালৰ এনেকৈ ঘূৰাই এটা পাক মাৰি দিব আৰু টাইট কৰি দিব। টাইট কৰিলে সূতাটো ফুলি যাব। চিম্পুল সূতাটো কি কৰিছোঁ, আপোনালোকে ভাল সূতাটো প্ৰথমতে এনেকুৱা চিম্পুল সূতাটোৱে কৰিব লাগে। তাৰপিছত পিছফালে গাঁঠি এটা মাৰি দিব। বা সহজতে কৰিব পাৰি। ইমান ধুনীয়া হৈছে, দেখিছে? আৰু এটা কৰি দেখাওঁ। গাঁঠি মাৰি দিওঁ। এনেকৈ ওপৰত দি আপুনি গাঁঠি মাৰি দিওঁ। টাইট কৰিব গাঁঠিটো, বিশেষকৈ গাঁঠিখিনি টাইট কৰিলে টোপাটো ভাল হ'ব।
দি দিম। মৰম লাগিছে দেখি সৰু সৰুকৈ দি দিম। এয়া চাওক মোৰ বুটা বচা হৈ গৈছে। একে সহজ পদ্ধতিৰে আপুনি ঘৰতে গুঠিব পাৰিব। এয়া চাওক। থেংক ইউ।